অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ দাস ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং ডাঙৰীয়া, আমাৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং ডাঙৰীয়া, বিত্ত বিভাগ আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, অসম টুৰিজিম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ মেনেজিং ডিৰেক্টৰ কুমাৰ পদ্মপাণি বৰা ডাঙৰীয়া, ফ্লাই বিগৰ অফিচিয়েলসকল, সুধীমিত্ৰ, আজি আমি ফ্লাই বিগৰ লগত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত চহী কৰিছোঁ, যাৰ জৰিয়তে সদায় এখন ফ্লাইট ডিব্ৰুগড়লৈকে যাব আৰু সদায় এখন ফ্লাইট শিলচৰলৈকে যাব। অৰ্থাৎ গুৱাহাটী ডিব্ৰুগড় আৰু গুৱাহাটী শিলচৰ এই ফ্লাইট যি কেতিয়াবা আমাৰ থাকিছিলে, কেতিয়াবা নাথাকিছিলে, এতিয়া সপ্তাহৰ প্ৰতিটো দিনতে একোখন ফ্লাইট আমি শিলচৰ আৰু গুৱাহাটীলৈ আৰু গুৱাহাটী আৰু ডিব্ৰুগড়লৈ আমি পঠিয়াব পাৰিম। ফ্লাইবিগে অসমত ইতিমধ্যে অপাৰেশ্যন কৰি আছে আৰু তেওঁলোকে লখিমপুৰ, ৰূপসী ইতিমধ্যে বিভিন্ন ৰুটত দে আৰ অপাৰেটিং আণ্ডাৰ উড়ান স্কিম অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তেওঁলোকে উত্তৰ পূৰ্বৰ আন ৰাজধানীসমূহলৈকেও নিজৰ ফ্লাইট চলাই আছে। কিন্তু আমাৰ গুৱাহাটী ডিব্ৰুগড় আৰু গুৱাহাটী শিলচৰ উড়ান ৰুট নোহোৱা বাবে, অৰ্থাৎ ভাৰত চৰকাৰৰ ছাবচিডাইজ ৰুট নোহোৱা কাৰণে এই এয়াৰপোৰ্ট কেইটাৰ লগত আমাৰ গুৱাহাটীৰ কানেক্টিভিটি হোৱা নাছিল। চ' ভাৰত চৰকাৰৰ উড়ান স্কিমটোকে আমি এটা প্ৰেৰণা হিচাপে লৈ অসম চৰকাৰে যোৱা বছৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে আমিও উড়ান স্কিমৰ দৰে গুৱাহাটী ডিব্ৰুগড়, গুৱাহাটী শিলচৰক কানেক্ট কৰি আমি বিমান চলাবৰ বাবে চেষ্টা কৰিম। ফ্লাইবিগৰ লগত আমাৰ আলোচনাৰ পিছত সিদ্ধান্ত হ'ল যে আমি ফ্লাইবিগৰ লগত জইণ্টলি এই ফ্লাইট দুখন আমি উৰুৱাম আৰু ইয়াৰ ফলত ডিব্ৰুগড় আৰু শিলচৰৰ লগত গুৱাহাটীৰ কানেক্টিভিটি বহুখিনি বাঢ়ি যাব। ৰাইজৰ যাতে আৰ্থিকভাৱে ৰাইজে বিশেষকৈ সৰ্বসাধাৰণ কনজিউমাৰ বা ট্ৰেভেলাৰ্ছে যাতে ইয়াৰ বাবে এটা উপৰঞ্চি টকা দিব নালাগে, তাৰ বাবে আমি ভাড়াটো 4,000 টকাত আমি কেপ কৰিছোঁ, যে অৰ্থাৎ এজন ব্যক্তিয়ে 4,000 টকাতকৈ বেছি ভাড়া দিব নালাগে। ইউজুৱেলি আমাৰ বৰ্তমান যিটো ফ্লাইটৰ টাৰিফ ছিষ্টেম, যে যেতিয়াই ডিমাণ্ড বাঢ়ি গৈ থাকিব অট'মেটিকেলি দামটো বাঢ়ি গৈ থাকে। কেতিয়াবা কেতিয়াবা এই দুটা ৰোডত মানুহে 11-12 হাজাৰ টকালৈকে তেওঁলোকে টাৰিফ দিবলগীয়া হৈছিল। গতিকে আজি আমাৰ যিখন MoU হ'ল, তাতে কেইবাটাও আমি লাভ বা কেইবাটাও আমি ফল পাব পাৰিছোঁ। এটা হ'ল যে উই হেভ এ এচিয়ৰ্ড কানেক্টিভিটি, যে আমাৰ কানেক্টিভিটি থাকিব, এণ্ড উই হেভ এ এচিয়ৰ্ড প্ৰাইচ, যে 4,000 টকাতকৈ প্ৰাইচটো বাঢ়ি নাযাব। তাৰ উপৰিও আমাৰ ডিব্ৰুগড় আৰু শিলচৰ এয়াৰপোৰ্ট দুখনত আমি আণ্ডাৰ চাৰ্ভ বুলি ক'ব পাৰোঁ। ফেচিলিটি যিমান আছে সিমান আমি বিমান চলাব পৰা নাই। এই ফ্লাইবিগৰ যিটো এটা প্ৰচেষ্টা হ'ব, সিও বিমান বন্দৰ দুটাকো এটা গতিশীলতা আনি দিয়াত সহায় কৰিব। ভৱিষ্যতৰ দিনত আমি চেষ্টা কৰিম যে তেজপুৰ, লখিমপুৰ, যোৰহাট আদিতো এই ধৰণৰ ৰাজ্য চৰকাৰৰ লগত সহযোগিতাত আমি বিমান চলাবৰ বাবে। ইয়াত ৰাজ্য চৰকাৰৰো এটা আৰ্থিক বোজা আহিব। আমি এটাই তেওঁলোকৰ লগত কথা পাতি লৈছোঁ
যে 50% টিকেট যদি বিক্ৰী নহয় তেতিয়াহ'লে যিমান কম বিক্ৰী হ'ব তাৰ যিটো গ্যাপ থাকিব তাৰ টিকেটৰ মূল্য ৰাজ্য চৰকাৰে দিব অৰ্থাৎ 50% জায়গাত কোনোবা এটা দিনা যদি 30% ফ্লাইট যদি টোটাল মানুহ থাকে যি 20% মানুহ প্যাসেঞ্জাৰ নাথাকিব সেই 20%ৰ দাম ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব মই ডিব্ৰুগড় শিলচৰ গুৱাহাটী ৰাজ্যক অনুৰোধ কৰিম যে আপোনালোকে সদায় বিমানখন ব্যৱহাৰ কৰক যাতে আমি সদায় 50%ৰ ওপৰত অকুপেন্সি থাকিব পাৰো আৰু ৰাজ্য চৰকাৰে যাতে আমি এটকা নিদিয়া কয়ো আমি সুন্দৰভাৱে বিমানখনো পাম আৰু আমি বিমানৰ লগত জড়িত কানেক্টিভিটিৰ সুবিধাখিনিও লাভ কৰিব পাৰিম আমি আৰু এটা ব্যৱস্থা লৈছিলো যে এই ৰাজ্যৰ উডান ৰোড হক নন উডান ৰোড হক আমাৰ ৰাজ্যৰ ভিতৰত যি ফ্লাইট অহা যোৱা কৰে তাৰ এভিয়েশন টাৰবাইন যিটো ফুয়েল সেইটো আমি অনলি 1% লওঁ তাৰ ফলতো আমাৰ ফ্লাইবিগৰ এটা ডেফিনেটলি দেয়াৰ উইল বি এ এড-অন বেনিফিট যে আমি we charge only 1 rupees on aviation turbine fuel 1% against I think over 20% আমি যেটো বাকি জি গুৱাহাটী দিল্লী ফ্লাইটক আমি fuel ভৰালে we charge almost 23% but for domestic flights we only domestic means not national I am just meaning Assam inter Assam we only charge 1% of the aviation fuel on VAT so that is also another benefits gotike moi bhabu je it will be a win-win for both government people and Flyving I would like to offer my thanks to Mandivia ji and his entire team for coming forward and signing this MoU and also I'd like to congratulate ATDC for taking this step amar budgetot kora ghoshonabur ami eta koi karyot rupayan korisu aru aji ei khetrot ATDC jitu সফলতা tak moi dhonnobad aru kritogota janaisu আশা কৰো যে আমি এই ধৰণে অসমৰ মানুহক সেৱা কৰি থাকিব পাৰিম বহুত বহুত ধন্যবাদ মই ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় I thank you for your words sir